নমস্কাৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিষয়ৰ ওপৰতে ভিডিঅ'টো বনাবলৈ বিচাৰিছোঁ। কি বুলি কয়, যিহেতু মই বহিৰাজ্যতে থকা, তথাপি মানে আমাৰ ৰুমবিলাকত আমি যোনবোৰ ৰুমত আছোঁ, সেই ৰুমৰ মানুহবিলাকে কামলৈ যোৱাবিলাকেতো কামলৈ যায়, থকাবিলাকে কি কৰি থাকে বা আমাৰ বয়সস্থ মানুহবিলাকে কেনেকৈ থাকে ইয়াত, তাকে দেখুৱাবলৈ এটা ভিডিঅ' এটা আৰম্ভ কৰিম। চাব আপোনালোকে। আগতে ইয়াতে আছিলোঁ ভিতৰতে, এতিয়া থকা হয় আপোনাৰ তেনেকৈ তাত সেইটো ৰুমত থাকোঁ। আগতে মই এইটো ৰুমত আছিলোঁ, এতিয়া বেলেগ মানুহ আহিলে। যিহেতু মই আগৰ এবছৰ দিন নাহিলোঁ, জানুৱাৰী মাহত আহিছোঁ। বেলেগ মানুহ সোমালে এতিয়া এইটো ৰুমত। কি কৰি আছেনো, কেনেকৈ কি কৰি আছে, কেণ্টিনটো কেনেকৈ সিহঁতি ৰাখে, ৰান্ধনি ঘৰটো, পাকঘৰটো। এয়া আইতা হয়, হাই কেলিঙে, হাই হাই। এখেতে নেজানে, বিশেষকৈ একো নাজানে, তামিল মানুহ হয়, তামিলৰ ভাষাহে ক'ব জানে। কিন্তু আমাৰ লগত খুব ঘনিষ্ঠ বুলিয়ে ক'ব পাৰি আৰু আমাৰ লগত খুব ভালকৈ, আমাৰ নিজৰ পৰিবাৰৰ নিচিনাকৈ থাকে, নিজৰ মানুহৰ নিচিনাকৈ আমি থাকোঁ। কিবা এটা বিপদে আপদেও আমাক সহায় কৰে, ভাল লাগে সেইটো কাৰণে। তেনেকৈ আৰু এয়া আইতাই এইবিলাক বনায়। এইবোৰ মানে ইয়াত যোনবোৰ স্পৰ্টিংবোৰ বনি আহে বেলেগৰ পৰা, বনি অহাৰ পিছত ইহঁতি সৰু সুৰা কামবিলাক কৰি থাকে ঘৰতে। এইটো এটা এনেকৈ যদি ইয়াত যদি যোনবোৰ এইবোৰ সূতাবোৰ ওলাই আছে, এই সূতাবোৰ কাটি দিয়ে, কেঁচি এখন লৈ কাটি দিব, চফা কৰি দিব। এইটো 80 পইচাকৈ দিয়ে এটাত। ইহঁতি যদি কিমান চফা কৰে বা কিমানখিনি ইয়াৰ সূতা ওলাই থকা সূতাখিনি কাটিব পাৰে, তাৰ ওপৰতে সিহঁতি পইচা পাব। ঘৰত থকা সময়কণ এইবোৰ কামেই কৰি থাকে সিহঁতি। আৰু ডিউটি কাম কৰিবলৈ যোৱাবিলাকে কাম কৰিবলৈ যায়, আৰু ঘৰত থকাবিলাকে এইবোৰ কাম কৰি থাকে। আছে বহি ই দেখিছে, বাহিৰতে বহি ভাত খাইছে। মাৰা কাম গ'লে চিন্নাগুটি আৰু এটি ল'ৰা আছে আমাৰ ওচৰত, এয়া হাই কেলে কথা। কিন্তু দেই, বাহিৰত থাকিলে মানে বহিৰাজ্যত যদি থাকে কেনেবাকৈ বা কোনোবাই আহিম বুলি ভাবিছে, ইয়াত বহুত দিগদাৰ। এটাই বস্তু, ইয়াত পানীৰ কাৰণে বহুত দিগদাৰ হয়। এনেকৈ থৈ দিবলগীয়া হয় পানী, ইয়াত কলহত ভৰাই থৈ দিবলগীয়া হয়। কলত ভৰাই থৈ দিবলগীয়া হয়, কাৰণ এসপ্তাহ কাৰণে পানী নাহে। এসপ্তাহ কাৰণে পানী ধৰি ৰাখি থৈ দিব লাগিব। খোৱা পানী হয়, এনেকৈ ধৰি ৰাখি থৈ দিব লাগিব। নহ'লে কিন্তু পানী যদি নধৰে, আপোনাৰ একদম জীৱনে মৰণে সমান হৈ পৰিব আৰু আপুনি মানে একেবাৰে বহুত কষ্ট পাব লাগিব, কিনি খাব লাগিব। কাৰণটো সেইটোৱে, কিনি খাব লাগিব আৰু পইচা পাতি আপোনাৰতো খৰচা হ'ব। মই ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো, আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বনাই গৈ আছোঁ। আজি মোৰ অকণমান লাজটো মই এনেই অকণমান ভাঙিবলৈ চেষ্টা কৰিছোঁ। কালি যিহেতু এটা ভিডিঅ' দিলোঁ, আজিও এনেকৈ এটা বনাই চাইছোঁ, যাতে ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে পাৰিলে মানে যদি মৰম চেনেহ জাগে মোৰ প্ৰতি, যদি এটা ভাল ভাৱ জাগিছে, তেনেহ'লে আৰু ছাবস্ক্ৰাইবো কৰিব, যাতে মই সদায় ভাল ভাল ভিডিঅ' বনাই থাকিবৰ কাৰণে মোক এটা উৎসাহ দিয়ক।